দিনা সকলোৱে ঘৰতে খানা খোৱা হয়, যিহেতু আমি ভাবিলোঁ আমাৰ খানাটো আজিয়ে হৈ যাওঁ। আৰু তাৰপিছত এইটোফালে আছে আমাৰ ভেলাঘৰ, আৰু ইটোফালে জুইফালে আছে, আৰু বাকী আমি খানা আয়োজন কৰি আছোঁ আৰু সেইখিনি আমি দেখাই আছোঁ। আৰু এয়া হৈছে আমাৰ বাছৰ পৰ্ব আৰম্ভ হৈছে, আৰু ইয়াতে ডাঙৰকৈ জুই একুৰা ধৰি আমি এয়া চব খানাৰ কাৰণে ৰেডি আৰু চব বহি আছোঁ। এয়া লেটছ গো। আৰু ইটোফালে আছে আমাৰ ভেলাঘৰ, লাইটৰ কাৰণে ভালকে। তো গাইছ, এয়া আমাৰ বৰ্তমান মাংসৰ কাৰণে আয়োজন কৰি থকা হৈছে। আমি মাঘৰ বিহুৰ আগদিনা একদম এই লোকেল চিকেন কাটি আছো। ইয়েছ, ভেলাঘৰত খানা হ'ব। খানা আছে একদম এইয়া এইটো আপোনাৰ মোটামুটি 4 কিলো ওজনৰ লোকেল মুৰ্গী হয়। এনেকুৱা তিনিটা আছে আমাৰ, মোটামুটি এনেকুৱা তিনিটা আছে। আমি 40 জন ল'ৰাই খানাটো খাম। একদম মোটামুটি 25 কিলো মাংস হয়। এতিয়া আমাৰ শাক পাচলিৰ বঢ়িয়াকে কুটা বাছা হৈ আছে। ইয়াতে এইবিলাক পানী চানীও আছে লাগিলি, একদম ধুনীয়া। এইফালে আছে আমাৰ জুমন দা, আৰু এয়া খৰি চোৰৰ পৰ্ব আৰম্ভ হৈছে। অ'কে, লেটছ গো। আৰু এয়া আজি হ'ল উৰুকা, আৰু ৰাতিপুৱাই উৰুকাৰ দিনা উঠি দেউতা আৰু খুৰাই গৈ বজাৰৰ পৰা মাংস লৈ আহিল, আৰু আমাৰ ঘৰৰ পুখুৰীতে আমি মাছ মাৰি আছোঁ এতিয়া। তো গাইছ, এতিয়া আমাৰ মাঘৰ বিহুৰ কাৰণে এয়া খালৰ মাছ কুটি থকা হৈছে। আমি আৰু মাছ কিনবা নালাগে, আৰু কিন্তু এয়া মাংস ইফালে কুটি থোৱা হৈছে, আনি থোৱা মাংস। তো এতিয়া আমাৰ বিহুৰ খানা তৈয়াৰ কৰি থকা হৈছে, উৰুকাৰ খানা। এয়া মাছ ৰান্ধি আছে মানে, আৰু ইফালে ওচৰতে আমাৰ গান বজাই লৈছোঁ, আৰু মাংস খুৱাই। মজা মজা মজা। তো গাইছ, আমি এতিয়া জাষ্ট শুই উঠিছোঁ, আৰু শুই উঠি পেলাই এটা নিয়ম আছে যে বিহুত আমি মানে কি কৰিব লাগে, ঘৰৰ পিছৰ বাৰীত আহি মানে আম কঁঠাল লগোৱা বুলি কয়, আৰু এনেদৰে বন্ধা হয়। কিছুদিন আগতেই খেৰেৰে এনেকৈ বান্ধি থোৱা হয়। এইটো এটা কিবা আৰু নীতি নিয়ম। আৰু তো মিন লগাই দি, আম কঁঠাল লগাই দি। লেটছ গো। মজা। আম কঁঠাল লেতুক বইলাম লাগইলা, বৰি বৰিলা জৰা নাযাবি, কিবা এনেকৈ কয় নহয়, কেনেকৈ কয় আমি নাজানো বাৰু। দেউতাহঁতে ভালদৰে লগাই দিছি। তো আমি এতিয়া ভেলাঘৰৰ ওচৰত যাম বাৰু। লেটছ গো। সঁচাকৈ ৯৮ বাপে জন, ৯৯ বাপে ঘৰ, ১০০ বাপে চুলে গৈ জানি লবি শুনি লবি মাৰিবি কেনি তই ধৰ। অ চালি জাদি নিজ বুলি মোক তই ধৰ, অ চালি জাদি নিজ বুলি মোক তই ধৰ। তো
গাইছ এতিয়া আমি মানে ভেলাঘৰ চেলাঘৰ পুৱাই আহিলোঁ আৰু আহি পেলাই এতিয়া চাহ তাহ খাম ইয়াতে আমি জুই পুৱাই পেলাই বহি আছোঁ চাহ পানী তো গাইছ এতিয়া আমি যাই আছোঁ বিহু খাবলৈ জেঠীহঁতৰ ঘৰত আৰু চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চ' আজি এইবাৰৰ মাঘ বিহুত এইখিনিলৈকে আমি তাত অলপ কিছু ফুৰা চকা কৰিম যদিও আৰু ইমান ভিডিঅ' কৰি থকাৰ সামৰ্থ্য নাই বাৰু মোৰ সেইকাৰণে বাৰু জাননে নাজানো তই বুঢ়া লোকে কথাতে কয় সঁচাকৈ 98 পাপে ধৰ 99 পাপে খৰ 100 পাপে চুলে গৈ জানি লবি শুনি লবি মাইবি কেনি তই ধৰ